গুৱাহাটীৰ বৰখাপাৰা ষ্টেডিয়ামত IPL দুখন মেচ হ'ব। 5th এপ্ৰিলত এখন হ'ব আৰু 8 এপ্ৰিলত এখন হ'ব। উক্ত দুদিনত যাতে আমাৰ ট্ৰেফিকটো আমি ৰাস্তাত স্মুথ কৰি ৰাখিব পাৰোঁ, যাতে জনসাধাৰণৰ অসুবিধা নোহোৱাকৈ আমি ট্ৰেফিকটো চলাব পাৰোঁ, তাৰ কাৰণে আমি কিছু ভেহিকুলছ মুভমেণ্টৰ ক্ষেত্ৰত ৰেষ্ট্ৰিকশ্যন আনিছোঁ। অহা 5 এপ্ৰিল দিনৰ 11 বজাৰ পৰা 6 এপ্ৰিল ৰাতিপুৱা 1 বজালৈ গুৱাহাটী মহানগৰীৰ ৰাষ্ট্ৰীয় ঘাইপথ 27 আৰু 17 নেশ্যনেল হাইৱেৰ ওপৰত 4 চকাযুক্ত বা ততোধিক চকাযুক্ত সামগ্ৰী কঢ়িওৱা বাণিজ্যিক বাহনৰ চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা অনা হৈছে। 8 এপ্ৰিলৰ পুৱা 5 বজাৰ পৰা নিশা 10 বজালৈ নেশ্যনেল হাইৱে 27 and 17ত 4 চকাযুক্ত বা তাৰ ওপৰৰ চকাযুক্ত সামগ্ৰী কঢ়িওৱা বাণিজ্যিক বাহনৰ চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা অনা হৈছে। 5 এপ্ৰিল তাৰিখে দিনৰ 1 বজাৰ পৰা নিশা 11:45 বজালৈ আৰু 8 এপ্ৰিলৰ দিনৰ 11 বজাৰ পৰা নিশা 10 বজালৈ AK দেৱ ৰোড আৰু AK আজাদ ৰোডত 3 চকাযুক্ত বা তাৰ ওপৰৰ চকাযুক্ত সামগ্ৰী কঢ়িওৱা বাণিজ্যিক বাহনৰ চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। AK দেৱ ৰোডটো মই কৈ দিছোঁ যে AK দেৱ ৰোডটো আমাৰ যিটো চাইকেল ফেক্টৰীৰ পৰা যিটো লখৰালৈ যায় এইটো AK দেৱ ৰোড, আৰু AK আজাদ ৰোডটো হ'ল যিটো গড়চুক চাৰিআলিৰ ফালৰ পৰা যিটো ফটাচি লাম্বাৰীৰ ফালৰ পৰা ফালে সোমাই আহিছে সেইটো AK দেৱ ৰোড। 5 এপ্ৰিল দিনৰ 3 বজাৰ পৰা নিশা 11:45 আৰু 8 এপ্ৰিল দিনৰ 11:30 বজাৰ পৰা নিশা 10 বজালৈ AK আজাদ ৰোড অৰ্থাৎ লখৰা ৰোডটো ওৱান ৱে কৰা হ'ব। যান বাহনসমূহ কেৱল চাইকেল ফেক্টৰী দিশৰ পৰা লখৰা চাৰিআলিৰ দিশলৈ চলাচল কৰিব পাৰিব, কিন্তু ক্ৰিকেট খেলৰ কাৰ্পাছ থকা যিবিলাক বাহন আহিব বা স্কুল বাছ বা কিছুমান যিবিলাক আমাৰ ইমাৰ্জেঞ্চি ভেহিকুল আছে যেনে এম্বুলেঞ্চ, আমাৰ যিটো ফায়াৰ টেণ্ডাৰ্ছ আদিৰ বাহিৰে বাকী বাহনসমূহ উক্ত সময়ছোৱাত লখৰা চাৰিআলিৰ দিশৰ পৰা টুৱাৰ্ড চাইকেল ফেক্টৰীৰ ফালত আহিব নোৱাৰিব। অৰ্থাৎ চাইকেল ফেক্টৰী ছাইডৰ পৰা লখৰা চাৰিআলিৰ দিশে যাব পাৰিব, কিন্তু লখৰা চাৰিআলিৰ ফালৰ পৰা লখৰা হৈ চাইকেল ফেক্টৰীৰ ফাললৈ আহিব নোৱাৰিব। এক্সেপ্ট যিখিনি কাৰ্পাছ হোল্ডাৰ আছে সেইখিনি সোমাব পাৰিব।